হেল্ল' ভিউৱাৰ্ছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো ভালেই। এয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ দুপৰীয়াৰ সাজৰ পৰাই। দুপৰীয়াৰ ভাত সাজ যোগাৰ কৰিবলৈ লৈছোঁ। এয়া বাৰীতে আছে তিতা ফুল। তিতা ফুলৰ গছ কেইবাজোপাও আছে, তিতা ফুল লাগি আছে। ভাবিলোঁ আজি কেইপামান ছিঙি ভাজি খাওঁ। সেয়াই আৰু তিতা ফুল ছিঙি আনিছোঁ ভাজিবৰ কাৰণে। তিতা ফুল ভাজিম হাঁহ কণীৰ লগত। আপোনালোকে বাৰু হাঁহ কণীৰ লগত তিতা ফুল খাই পাইছেনে? খাই চাবচোন। বহুতে বাৰু তিতা খাব নোৱাৰে। তিতা কিন্তু মই খাওঁ দেই, খাই ভালেই পাওঁ, ইমান বেয়া নাপাওঁ। আছে বহুতবোৰ লাগি, সম্পূৰ্ণ ফুল ধৰাগৈ নাই। সেয়া আনফালে মই আকৌ কেৰাহী পাতি থৈ গৈছিলোঁ। সেয়া কেৰাহী তেল গৰম হৈছে। এয়া মাছ দি দিছোঁ। এয়া হৈছে ৰৌ মাছ। মই ৰৌ মাছৰ তৰকাৰী বনাবলৈ লৈছোঁ। এনেকৈ ৰৌ মাছ কেইপিচ অকণমান ৰঙা হৈ যোৱালৈকে ভাজি ল'ম, অকণমান টান কৰি ল'ম। এই আনফালে বনাই আছোঁ মাছেই, দুইফালে মাছেই পাতি দিছোঁ। এই সৰু সৰু টুকুৰাকৈ দেখিছে যে ফ্ৰাই পেনখনত, সেইখিনি হৈছে আৰি মাছ। এই দুপিচ হৈছে ৰৌ মাছ। ৰৌ মাছ এই দুপিচেই আছিল। এই আনফালে সেই মাছ ফ্ৰাই কৰা তেলতে মই পিঁয়াজ দিছোঁ আৰু ৰচুন দিছোঁ। ৰচুন মই গোটাকেই দিছোঁ। ইয়াত দিছোঁ তেজপাত। পিঁয়াজখিনি ভাজি যোৱালৈকে সম্পূৰ্ণ লৰাই থাকিম। তাৰ লগতে হালধি দিছোঁ। মই তেলতে হালধি দিয়ে দিওঁ। এয়া দিছোঁ লফা শাক, মটৰ আৰু বিলাহী। মই ৰৌ মাছ বনাম লফা শাক, মটৰ আৰু বিলাহী দি। লফা শাকৰ লগত এনেকৈ মাছৰ জোল কৰি খাবলৈ ঔটেঙা দৰকাৰ হয়, কিন্তু ঔটেঙা এতিয়া নাই, সেইকাৰণে এনেকৈয়ে বনাইছোঁ। যিকোনো মাছৰ তৰকাৰী হওক, এনেকৈয়ে পালেং শাক হওক, লফা হওক বা বন শাক, খুতুৰা, এনেকৈ পাত শাকৰ লগত বনাইহে বেছিকৈ খাবলৈ ভাল হয়। এই আনফালে মই তিতা ফুলবোৰ চাফা কৰি ল'লোঁ। ঠাৰিখিনি আঁতৰাই দিলোঁ। চাওকচোন, আনফালে আকৌ হৈছেই। লফা শাকৰ সম্পূৰ্ণ পানীটো শেষ হৈ যোৱালৈকে ভাজি থাকিম। ইয়াৰ লগতে মই দিছোঁ মগুৰ দাইল। মাছৰ তৰকাৰী বনালে আপোনালোকে মগুৰ দাইল ফুলকবিৰ লগত হওক বা বিলাহী হওক বা এনেকৈ পাত শাকৰ লগত যদি বনাই, মগুৰ দাইল অকণমান দি দিবচোন বাৰু, খাবলৈ বহুতেই ভাল হয়। বনাই খাই চাব, ট্ৰাই কৰি চাব। মই ভাল পালোঁ বুলি হয়তো আপোনালোকে ভাল নাপাবও পাৰে। এবাৰ বনাই ট্ৰাই কৰি চাবচোন বাৰু, খাবলৈ ভালেই পাব নিশ্চয়। এয়া পানী দিব হৈছে। এয়া গৰম পানী দি দিছোঁ। এতিয়া অলপ সময়ৰ কাৰণে উতল আহিবলৈ দিম। আনফালে সৰু কেৰাহী এখন পাতি লৈছোঁ, তাতে আকৌ মই তিতা ফুল ভাজিম। এয়া পিঁয়াজ দিছোঁ। এয়া তিতা ফুলবোৰ দিয়ে দিছোঁ। তিতা ফুলটো বইল কৰিও খাব পাৰি। বইল কৰি আলুৰ লগত পিটিকি খাবচোন, তেনেকৈও খাই ভাল লাগে। কিন্তু বইল কৰিলে ইমান বেছি তিতা নহয়, তিতাটো বহুতেই কম হৈ যায়। এই ভাজি খালে কিন্তু তিতাটো থাকিয়ে যায়। ভাজি খালে তিতাটো বেছি লাগে, কিন্তু বইল কৰি খালে তিতাটো ইমান বেছি নালাগে। যিসকলে তিতাটো কমকৈ খায় তেওঁলোকে সেই বইল কৰি খাই ভাল পাব। সেয়াই আৰু এই দুপৰীয়া সাজ এনেকৈ যোগাৰ কৰিলোঁ। কেতিয়াবা এনেকৈ কমকৈ বনাই খাবলৈ মন যায়, কেতিয়াবা আকৌ বহুত কিবা কিবি কৰি খাবলৈ মন যায়। কেতিয়াবা বহুত এলাহ লাগে, কিমাননো আৰু পাকঘৰতে সোমাই ভাত শাককে ৰান্ধি থাকিম, নহয়নে? সেয়াই আৰু বনাবতো লাগিবই, নিজে নাখালেও ঘৰৰ মানুহক খুৱাব লাগিব। সেয়া মাছ কেইপিচ দিয়ে দিলোঁ। এতিয়া অলপ সময় উতল আহিবলৈ থৈ দিম।
এয়া মই তিতা শাকত দিছোঁ এটা হাঁহৰ কণী। তিতা ফুলত হাঁহৰ কণী দি খাবচোন বাৰু, যিসকলে নাই খোৱা এবাৰ খাই চাব, ভাল লাগে। এয়া আছিলে বি জলকীয়া আচাৰ, মানে ভোট জলকীয়া আচাৰ আৰু তেল, তাৰে তেল অকণমান দি দিছোঁ। কেঁচা জলকীয়া নাছিলে সেইকাৰণে আচাৰৰ তেলকে দিছোঁ। ইয়াৰ আনফালে মই বাতি সজাই দিছোঁ। এয়া তিতা ফুল। দুপৰীয়াৰ ভাত সাজ আমাৰ এনেকৈয়ে গ'ল। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ আহিম মোৰ অন্য এটা ভিডিঅ'লৈ। আজিলৈ আহিছোঁ, বাই বাই।